Hello guys, welcome back to my channel Viki's Lifestyle আৰু আজি আপোনালোকে চাই আছে এটা নতুন vlog and আজি ডেটো কেনেকৈ ষ্টাৰ্ট কৰিম আপোনালোকে সকলোৱে চাব কাৰণ এতিয়া গৈ কিনে মই ব্ৰেকফাষ্টটো কৰি ল'ম আৰু দেন অলপ এছাইনমেণ্ট আছে কাম কাৰণ দুৰ্গা পূজাত এছাইনমেণ্ট দিছে কলেজৰ পৰা কৰিবলৈ চ' কৰিবতো লাগিব কোনে দিয়ে এছাইনমেণ্ট মানে দুৰ্গা পূজা টাইমত আকৌ চ' সেইটো কৰি ল'ম দেন আপোনালোকক লগ পাই আছোঁ সকলোকে এণ্ড হোপ আপোনালোকে এনজয় কৰে ভ্লগটো চ' ফাইনেলি মোৰ স্মাৰ্ট ৱাটছটো আহি গ'ল এণ্ড মই এইটো বিগ বিলিয়ন ডেট দিছিলোঁ ফ্লিপকাৰ্টত যিহেতু বহুত চেল চলি আছিলে বহুত কম দামত পালোঁ এণ্ড চাব আপোনালোকে এইটো অন হোৱা নাই এতিয়া পাৱাৰ কাৰণ চাৰ্জ একেবাৰে নাই চ' চাৰ্জটো দি লওঁ এইটো চাৰ্জটো দি আছোঁ দেন দেখাই আছোঁ আপোনালোকক এণ্ড লগতে পেন এটাও দিছিলোঁ মিনছ বিগ বিলিয়ন ডেটে পাইছিলোঁ বহুত কমত পালোঁ সেইকাৰণে দি দিলোঁ এনেকুৱা পেন হয় ট্ৰেক পেন টাইপ কাৰণ মই জগাৰ্ছ টাইপ পেনে পিন্ধি ভাল পাওঁ চ' ব্লেকত দিলোঁ মোৰ গোটেই সোপা পেন ব্লেকতে আছে মানে বেলেগ কালাৰ নাই এণ্ড ব্লেক ইজ মাই অলছ' ফেভৰেট কালাৰ চ' এইটো পেনৰ কালাৰো ব্লেকে দিলোঁ এণ্ড সেই চেলটোত মানে বহুত কম দামত পালোঁ মানে ৰিজনেবল প্ৰাইজত পালোঁ চ' দি দিলোঁ চব এণ্ড কিবা কৈ দিয়া আকৌ তুমি ইমান দিনৰ পিছত আহিছা গুৱাহাটীলৈ আমি আহিলোঁ ফুৰিবলৈ বজাৰৰ পিনে কাৰণ এই ভুটীয়া মাৰ্কেটৰ পিনে মানে বহুত ধুনীয়াকৈ ডেক'ৰেশ্যন দি কিনে সজাই আছে ক'ভিড ৰিলেটেড কিবা এটা বনাইছে বহুত ধুনীয়াকৈ এণ্ড আৰু এতিয়া মানে বস্তু এটা ল'ব গৈছিলোঁ চাৰ্ট এটাকে লৈ লওঁ বুলি কাৰণ চবটো অনলাইনে দিয়া হৈছে ন তো অফলাইন কিবা এটাতো দিব লাগিব তেতিয়াহে এণ্ড এনে মোৰ চাৰ্টটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব মোক কালাৰটো একচুৱেলি মানে পচন্দ আহি গ'ল সেইকাৰণে লৈ ল'লোঁ এণ্ড এক্সপ'টো সোমাই গ'লোঁ আৰু এট লাষ্ট আমি গোটেইকেইটা লগৰকেইটাই এণ্ড ইয়াত বহুত ধুনীয়া বস্তু ওলাইছে আপোনালোকে চাব পাৰে এইপিনে দেখিছে ফুলৰ দোকান এণ্ড এইচব বহুত বস্তু আছে মই নেজানো নামবিলাক ধুনীয়া ডিজাইনৰ কিবা কিবি থৈ দিছে এণ্ড আপোনালোকে এতিয়াও এক্সপ' চলি আছে আপোনালোকক যদি কিবা লাগে তেন্তে আহিব পাৰি ইয়াত ৰেডি হৈ গ'লোঁ আৰু ৰিতুৰাজ হাই কৰি দিয়া আজি প্ৰথম আহিছে ৰিতুৰাজ মোৰ বহুত ভাল ফ্ৰেণ্ড হয় মানে দুলীয়াজানো থাকে টাইম নাপায় আহিবলৈ আৰু নিবিছে কবি আহি পালি নেই নাই নেকি Yo bro what's up bro congrats for your marriage happy married life আপনি ৰাকেশ ৰাকুদা আমি সবে এটো গিফট আনছো পইচা পাই গ'লো বিয়া ঘৰত আপনি ৰঞ্জন হাই কৰি আৰু এইপিনে আছে আমাৰ পাৰ্টনাৰ ঋষভকতো অলৰেডি চিনি পাই চবে লাইটিংটো ইয়াত ভাল লাগিছে চব খা
আৰু এইপিনে দেখিছে মই গোটেই ফ্ৰেণ্ডছখিনি বহি আছে চবেই আৰু একচুৱেলি মানে মানুহ বহুত ভিৰ লাগিলে চ' মই ভ্লগ কৰিব নোৱাৰিলোঁ মানে ফ্ৰণ্ট কেমেৰা দি সেইকাৰণে ভইচ অভাৰ দি দিছোঁ এণ্ড খানা প্লেট আৰু ৰেডি হৈ গ'ল আৰু খাবলৈ ৰেডি এইপিনে ৰঞ্জনটি খাই আছে ভাৰ্গৱ ঋতুৰাজ আৰু এইপিনে ময়ো লৈ ল'লোঁ আৰু অলপ খাই দিলোঁ সাবস্ক্ৰাইব কৰি দিয়ে দেই চবেই ভাল আমাৰ ইউটিউবাৰ আপকামিং চেলিব্ৰিটি এনেই আৰু অলপ সৰু সুৰাকৈ এনেই খুলিলোঁ আৰু তাকে নাজানো ভাল লাগে শ্বেয়াৰ কৰি দিম মই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু চবেই নাই দেখা চাগে মই আজি ভাল ফ্ৰেণ্ড এইপিনে হেমন্ত ই মৰণত থাকে মই একদম আগৰ পৰা লগৰ মানে পুৰা খাচ আৰু একদম খাচ পাৰ্টনাৰ আৰু চব কথা শ্বেয়াৰ কৰোঁ ক্ল'জ আৰু ডাইৰেক্ট ত' মৰাণ গ'লে লগ পাম ন ডাইৰেক্ট লগ পাম বেলেগ মানে আহে পূজাটো ভাল লাগিব পূজাত ভাল লাগিব ন তুমি থাকিবা চিল কৰিম মানে অ'কে অ'কে আপোনালোকে আহিব ডিব্ৰুগড় পূজা চাবলৈ ডিব্ৰুগড় পূজা আহিলেতো চিয়ৰ ক'ব খালে হ'ল ম'ম' জেলেপি খালে হৈ গ'ল এইপিনে হেমন্ততো ফাষ্ট ফুড আছে আপোনালোকে আহিব সকলোৱে এম জি ওচৰত আৰু ফাইনেলি ৰুম পালোহি আৰু বহুত ভাগৰ লাগিছে চ' ভাবিছোঁ শুই যাওঁ বুলি কাৰণ বহুত ৰাতি হ'ল যিহেতু এণ্ড যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰি দিয়ক কমেণ্ট কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ছাবস্ক্ৰাইবৰ ছাইডত থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব যাতে অহা ভিডিঅ'খিনি নটিফিকেশ্যন আপোনালোকে সদায় পাই থাকে এণ্ড প্লিজ ছাবস্ক্ৰাইব টু মাই চেনেল এণ্ড দুৰ্গা পূজা পাইছে আই এম অলছ' এক্সাইটেড আৰু এইকেইদিনতে আহিব মাইনা বাৰ সৈতে আহিব ফুৰিম আমি চবেই একেলগত চ' আপোনালোকৰ সৈতে ঠিক আছে বাই বাই টেক কেয়াৰ